হেল্ল' এভৰিৱান আৰু এতিয়া বাজিছে 12টা মোৰ মাত্ৰ একদম বহি মানে ভাঙি গৈ অৱস্থা নাই শুই আছিলোঁ জাষ্ট উঠিছোঁ ভণ্টিক মই দিছোঁ আম খাম বুলি কাঠিম পকাম পাৰি থৈছিলোঁ ঘৰৰে আৰু গাইছ কথা দেখি জানেনে কালি মোক কালাৰ কৰিছিলোঁ আচলতে চাওক কালাৰে নাই এনেই নাই এয়া হেৰি পাৰ্পল কালাৰৰ মানে কালাৰটো বেঙুনীয়া হয় ৰেড কালাৰটো নাপালোঁ বাৰ্গেণ্ডি কালাৰ হয় ভিতৰত আছো এতিয়া সিহঁত দুজনী আহি গ'ল ইয়াত নাখাওঁ ঘৰত নাখাওঁ বাহিৰতে খাম দেখাই আছোঁ দেখিয়ে নাপায় আমকেইটা ধুনীয়াকৈ কলপাতখন কাটি লওঁগৈ মাকটো বুজি পাইছে নে মই নাজানো একদম ভাঙি আছে গাইছ এইজোপা গছৰ আম আমি পথাৰতে খাম আম এতিয়া সেইকেইজোপাও বিচাৰিব লাগিছিল ন টেঙা এই তাৰপৰা বিচাৰিবি নি টেঙা টেঙাও মিক্স থাকিব মই যে যাব মন জানে নহয় এতিয়া এইখিনি থৈ বান্দৰ আহিব নহয় এজনী ৰখীয়া হ'ব লাগিব কিন্তু আমি দুজনী যাওঁ তেন্তে তোক নাখাওঁ দে আমাৰহে ভয় লাগিছে তালৈ যাবলৈ নাখাওঁ দে একে খাওঁ নাযাওঁ দে নিহা মোৰ যাব মন জানে একে কাটো আমখিনি কাটি থাকোঁতে অকণমান ওচৰলৈ নি আমখিনি কাটা দেখা মোৰ ফেচটো ভাল লাগিছে হ'ব দে গাইছ আমি একদম তাৰপৰা আহি ইয়াত পাই গ'লোঁ ষ্টেজৰ ওপৰত কাৰণ তাত মানে বহুত মহ পৰিছিলে আৰু ভয়ো লাগে বৰ জংঘলো আছে যে বান্দৰ ওলাই থাকে সেইখিনিতে সেইকাৰণে ইয়ালৈ আহিলোঁ উঠি কৰি ষ্টেজৰ ওপৰতে আৰু তাতে ইয়াত ধুনীয়াকৈ কাটি কৰি গোটেইখিনি মিলি কৰি খালোঁ আৰু এনেকৈ আমৰ বৰটো যদি আম নাখাওঁ আৰু কি খাম ন পষ্ট কৰে বুবুলে দাই এখন মানুহ কেইটা মানুহ খাব জানো খাম বুলি কৈছে নহয় দিলেই হ'ল তুলসী বমা বাপে দেউতাই খাব নে নাখায় আনটামান হ'ব বোলে তোমালোকে বনাই নহয় হিচাপ এটা কাৰণে কৈছে আকৌ বনাব লাগে দিম কথাবোৰ খাই আছ নে আম খোৱা এতিয়া হৈছে কেনেকুৱা লাগিছে কোৱা খাই বহুত ধুনীয়া লাগিছে এইখন খোৱা মাতটো আজি নোলালেহে ৰক্ষা জ্বলা হৈছে নিমখ কমিল ন বুদাদা নিমখটো কমিলে ন নিমখ কমিল গাইজ ভিডিঅ' এণ্ডিং এতিয়া মানে শেষ কৰিছোঁ আৰু দেই ভিডিঅ'টি আম চাম খাই আহি গ'লোঁ একদম মজাছে পকাত শুই লৈছিলোঁ লাইন নাই কি গৰম যি ৰ'দ মাৰিছে চব ঘৰা ঘৰি গ'ল ভণ্টিহঁত গ'ল দাদাহঁত গ'ল আৰু মালে থৈ দিছোঁ অলপমান একদম বঢ়িয়া লাগিল হাত পুৰণি থাকিব পৰা নাই আৰু ভিডিঅ'টি চাই কেনেকৈ পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই